নহয় অ বেং যাবলৈ ওলাইছিলোহে হ'ল নহয় পামচাৰ কিবা খং উঠিব বাপেকে চাইকেলখনকে ভাঙি পেলাম ঐ কথা অলপ কমকে ক ঐ এটা কাম নকৰ কিয় বৰষাকো আমাৰ লগতে লৈ যাওঁ বল জমিব নোৱাৰো মই সেই বান্দৰীজনীক লগ ধৰিব তাই যদি ইমানে মন নিজে যাব নহয় ঐ বল বল এইখন আজি দোকান খোলা ইমান দেৰি যে এ নাই অ যোৱাকালি পটিয়াগাঁৱত ভাওনা আছিল ঘৰ পাওঁতে ৰাতিয়ে পল সেইকাৰণে অলপ দেৰি হ'ল ভাওনা বিহু নাটক পাতিয়ে জীৱনটো পাৰ নকৰিবা সোনকালে বিয়াখন পাতা বুজিছা অহি পাগলি বিয়া এইখন দোকানেৰে উপাৰ্জন কৰি চলি আছো মইনো কেটকীয়া মানুহ সাগৰলৈ বহুত দূৰ বুজিছো সাত সাগৰ 13 নদী পাৰ হৈ মানুহ আহিছে এখন সাগৰলৈ ভয় কৰি থাকিলে নহব সোনকালে তাইক মনৰ কথাটো কোৱা নহলে ফুলৰ মই কোনোবাই চুহি লৈ যাব মৌ ৰক্তিমদা কি হ'ল কি ভাবিছা নাই যোৱাকালি ভাওনাখনৰ কথা ভাবি আছিলো গম পাইছো তোমাৰ ভাওনাখনৰ কথা সোনকালে তাইক মনৰ কথাটো কোৱা বুজিছা মই যাওঁ এতিয়া বাই বাই অ ৰক্তিমদা চকলেট এটা দিয়াচোন দিছো দিছো দুটা নালাগে এটা হলে হ'ব কিয় লগৰজনীয়ে চকলেট খাই বেয়া পায় নেকি পইচা দিব নালাগে লৈ যা হ'ব তেনেহলে এনেকে হলে কিন্তু তোমাৰ দোকান বেছি দিন নচলে নহয় দে আৰু কাক দিছো সেইটো চাব লাগিব নহয় কোনোবাই আমাক বেয়া পালেও আমিতো কাকো বেয়া পাব নোৱাৰো ঐ বল হেৰা শুনিছানে হেৰা এই মানুহটো নহয় ক'ত যে থাকেগৈ কি হ'ল কিয় তেটো ফালি চিঞৰিছা ভাত বনাই আছিলো এই ছোৱালীজনী ক'লে গ'ল হেৰা বাৰে বাৰে এইবোৰ কথা সুধি নাথাকিবা এইবোৰ দায়িত্ব তোমাৰ বিয়া দিন ধৰিব পৰা সকলো কাম তুমি মোৰ হতুৱাই কৰাই আনিছা আৰু ছোৱালীজনীক খবৰ ল'বলৈ তোমাৰ কোনো আহৰিয়ে নাই কি কৈছা কথা ক'ব আহিছা মই ছোৱালীজনীৰ খবৰ নলওঁ হা তুমি মোক কি কাম কৰি দিছা কোৱাচোন কিয় ভাত তুমি বনোৱা কাপোৰ তুমি ধোৱা আৰু সকলো কাম তুমিয়ে কৰা নকৰো তুমিয়ে কৰা আৰু প্ৰতিটো কথাতে দুজনী ছোৱালী কৈ নাথাকিবা বৰষা তোমাৰ ছোৱালী মোৰ নহয় বাৰে বাৰে সেই কথা কৈ তুমি মোক ইমোচনেল কৰি নাথাকিবা এ হ'ব এতিয়া ঘৰিয়ালৰ চকু পানী টুকিব নালাগে যোৱা বাথৰুমত কাপোৰ আছে মেলি দিয়াগৈ
আবে যেতিয়া এটা গৰম বুলেট তাৰ কাণৰ তলদি ফৰফৰাই যাব নহয় তেতিয়া গম পাব এই বিকে কোন ৰক্তিম চিগাৰেট এটা দে ল কিবা প্ৰব্লেম পালে মোক কবি ভাই এটা ফোনত চব চিধা কৰি দিম ঠিক কৈছ তই এতিয়া মানুহটো বেকা নেকি দাদা ঐ চুপ ঐ চিগাৰেট দে মোৰ ল আজি এটা প্ৰগ্ৰেম আছে টিকি যাব পাৰে ঐ বিকে মোক কথা এটা কচোন ৰ দাদা প্ৰগ্ৰেমত গান কোনে গাব মই আকৌ সোনকালে গুচি আহিম পাই ঐ শুন নচুৱাবও লাগিব গানো গোৱাব লাগিব চাওঁচোন আৰু কি কি কৰাব পৰা যায় ওলাবি ওলাবি মই যাবলৈ ৰেডি আছোঁ মইতো যামেই ঐ বিকে কি হ'ল ক কথা এটা কচোন তহঁতে সদায় আহি মোৰ দোকানত আড্ডা মাৰি থাক কিবা কিবি কথা পাতি থাক কেতিয়াবা কিবা প্ৰগ্ৰেমৰ কথা কওঁ কেতিয়াবা তহঁতে কিবা গেম খেলাৰ কথা কওঁ তহঁতে বাৰু কিবা বেয়া কামত জড়িত নাইতো এই দুনিয়াত বেয়া বস্তু বুলি কিবা আছে নিবে ভাল দৃষ্টিৰে চাবি সকলোবোৰ ভাল ভাল যদি ভাল কথা অঁ ভাল যদি ভাল কথা বেয়া যদি বেয়া কথা মানে মানে কিবা এটা হ'লে হ'ল কি পৰীক্ষালৈ বেছিদিন নাই নহয় ভালকৈ পঢ়িবা ৰিজাল্ট নিশ্চয় ভাল হ'ব মিছ আপুনি আমাক ইমান প্ৰপাৰলি পঢ়াইছে তাত যদি আমাৰ দুজনীৰ কিবা ৰিজাল্ট বেয়া হয় তেন্তে আমি দুজনী মূৰ্খ হ'ম ন হ'ব হ'ব বেছি কথা ক'ব নালাগে এতিয়া পঢ়া মই কাইলৈ আহিম ঐ এটা কথা গম পাইছনে নাই মিছে বহুত কষ্ট কৰে ঘৰতো সকলো কাম বন তেওঁৱে কৰে কিয় তেওঁলোকৰতো দুজনী ছোৱালী বায়েক নে ভনীয়েক এজনী আছে নহয় অঁ আছে আছে মই তাইক চিনি পাওঁ নহয় কি নাম আছিল তাইৰ নামটো মোৰ বহুত ভাল লাগে মৌ ঐ দুইটা বেগ মোক ল'বলৈ দি ক'ত পেলাইছ এনেকুৱা মাৰ দিম আয়ো দেহি এনে কষ্ট হ'ল তোৰ দে এটাও ল'ব নালাগে ঐ ৰচোন ক'ৰ পৰা আহিলি হেমেন বাইদেউৰ ছোৱালীজনী মেট্ৰিক দিব নহয় তাইক অলপ দেখুৱাই আহিলোঁ তই বেছিদিন কষ্ট কৰিব নালাগে বুজিছ ভাল খবৰ এটা আছে ভাল খবৰ কি ভাল খবৰ এল পি স্কুলৰ কাষৰ ঘৰটো খালী হৈ আছে নহয় আৰু তইতো এতিয়া এনে থকা লেখিয়াই ভাবিছোঁ তাত এখন নৃত্য আৰু অভিনয়ৰ স্কুল খোলোঁ বাহ তোৰচোন বেলেগ আইডিয়া মই কি কৰিম তাত তই জানো সত্ৰীয়া নৃত্যৰ বিষয়ত নহয় গোটেই স্কুলখনৰ পৰিচালনাৰ সম্পূৰ্ণ দায়িত্ব তোৰ ওচৰত থাকিব পাৰিম জানো এটা কথা কিন্তু ঠিক স্কুলখন খুলিলে সঁচাই বহুত ভাল হ'ব ভালটো হ'বই লাগিব তই সঁচাই বৰ ভাল ল'ৰা দেই বাৰু ল'ৰা ছোৱালী গোটোৱা মাষ্টৰ গোটোৱা সকলোবোৰ দায়িত্ব তোৰ ৰচোন অপেনিং হ'ব কেতিয়া অহা সপ্তাহত ফুল এণ্ড ফাইনেল
ঐ সকলো মেনেজ হ'ল নহয়? মই থাকোঁতে তই আকৌ টেনশ্যন কিয় ল? টেনশ্যন লোৱা নাই ঐ সৌফালে চা। বৰষা বা আমাৰ মামা আৰু মাহীৰ ছোৱালীজনীও আহিছে কিবা অসুবিধা হ'ব নেকি বাৰু? নাই অসুবিধা নহয়। ল'ৰা ছোৱালী বাঢ়িলে আমাৰ বাবে ভালহে। মইতো জানোৱেই যিমানে ষ্টুডেণ্ট বাঢ়িব সিমানে পাব্লিচিটি বাঢ়ি যাব। সেইকাৰণে মই মোৰ বেষ্ট ফ্ৰেণ্ডকো লৈ আহিছোঁ। অ' ঋষি ক'ত ছোৱালী পিছফালে লুকাই আছে? ইমান লাজ ঐ মই আকৌ লাজত পৰা বিধৰ ল'ৰা নহয়। কথা এটা কৈ দিলে তইহে লাজত পৰিবি। কথা? কি কথা? পেণ্টৰ চিন্দাল সোনকালে বন্ধ কৰি ল। জয়গুৰু শংকৰ তলফালে মন কৰ। ডাকঘৰ খোলা আছে সোনকালে বন্ধ কৰ। হ'ব এতিয়া তালৈ ব'লা। বৰ্তা ইমান সোনকালে ইমান ষ্টুডেণ্ট ক'ৰ পৰা গোটালি? আৰু এটা কথা নহয়, টিচাৰ কোন থাকিব? Honey Singh. Is he? Hey, Honey Singh. Huh? You are a very boring man, be. Come. Oh my God! Please wait. এটা কথা কচোন, তই আমাৰ স্কুলৰ টিচাৰ দুজন ক'ৰ পৰা আনিলি? কি কবি আৰু আটাইতকৈ ডাঙৰ কথা কি জান? মানুহ দুজন সম্পূৰ্ণ বিপৰীত। মানুহ দুজন ভালেই হ'ব যেন পাইছোঁ। তহঁত দুটা যি গাঁৱলীয়াই হৈ থাকিবি। এই গাঁৱত স্কুলখন কেনেকৈ চলিব ক? আৰু এটা কথা, মাহৰ শেষত টিচাৰকেইজনক দৰমহা দিবলৈ মোৰ দেউতাৰ পৰা কিন্তু পইচা নিবিচাৰিবি। পইচা মই দেউতাৰ পৰা নলওঁ। সৰু হ'লেও মোৰ এটা উপাৰ্জন আছে। একান্তই যদি লোকচান হয় মই দিম। তই সেইটো হেডেক ল'ব নালাগে। কোনোবাই জ্বলি পকি মৰিছে। তয়ে কচোন, ৰাজহুৱা সভাত অতিথিশালাটো তাৰ পৰা আঁতৰাই দিয়াৰ পিছত সেইটোজনে এনেই পৰি থকা নাই। তাতকৈ বিউটি পাৰ্লাৰ এখন খোলা হ'লে ভাল আছিলে। অঁ ৰক্তিম, তুমি আমাৰ এখেতক লৈনো কি স্কুল অপেনিং কৰাৰ কথা কৈছা? ল'ৰা মানুহ অকলেই কৰিব পাৰা। আৰু এই কুলেক্ষণীজনী তোমাৰ লগত থাকিলে কিন্তু তুমি কেতিয়াও ছাকচেছ হ'ব নোৱাৰা। মা চুপ! জন্মতে নিজৰ মাৰৰ মূৰটো খালী নহয়। এতিয়া আৰু সেই মা শব্দটো কৈ কলংক নচপাবি। চাওক খুৰী, আমি সৎ ইচ্ছা এটা আগত ৰাখি কাম এটাত আগবাঢ়িছোঁ। আশা কৰিছোঁ আমি ছাকচেছ হ'ম। আৰু এই ছোৱালীজনীক লৈ আপুনি ইমান দপদপে নাথাকিব। যোৱা 4-5 বছৰে তাইৰ পঢ়াৰ সমস্ত দায়িত্ব মই বহন কৰি আহিছোঁ। নিজৰ ছোৱালী নহ'লেও ইমানখিনি দায়িত্ব নোহোৱা নহয় যে তাই হাতত লোৱা এই কামটোতো আপোনালোকে সঁহাৰি নজনাব। ঐ ছোৱালী, কান্দি নাথাক, মোৰ দোকানলৈকে আহ। মোৰ আৰু ইয়াত কথা পতাৰ মুড নাই।
ধুনীয়া 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 সত্ৰীয়া নৃত্য ধুনীয়া হ'ব দেই এনেকৈ দে অঁ এনেকৈ দে টাটা নিতা নিতা খেতি টাটা নিতা নিতা খেতি টাটা নিতা নিতা খেতি No way. মডাৰ্ণ ডান্স শিকিলে বেছি ভাল লাগে ট্ৰাই কৰা ফিলত ঘূৰা সত্ৰীয়া নৃত্য আমাৰ পৰম্পৰা এইটো শিকিলেহে তোমালোকৰ বেছি লাভ হ'ব নহয় জানো অঁ টাটা নিতা নিতা খেতি মোৰ দুটা নৃত্য শিকা মন আছে শুভ কামৰ আৰম্ভণি এই সত্ৰীয়া নৃত্য কৰিলে বেছি ভাল নহয় জানো টাটা নিতা নিতা ধেনা খিতা ধেনা এক্সকিউজ মি স্যার আপোনালোকে এনেকৈ শিকালে আমি শিকিব নোৱাৰিম আমি মেডামক কমপ্লেইন দি দিম দিম নহয় দিমে মেডাম ঐ কি মনে আছো জাষ্ট ষ্টপ ইট ইমানকৈ তোমালোকে কিয় চিঞৰ বাখৰ কৰিছা একচুৱেলি তেওঁলোকে কথাবোৰ ভালদৰে বুজি পোৱা নাই এটা কথা বাইদেউ এই সৰু সৰু ল'ৰা ছোৱালীবিলাকে কথাবোৰ বুজি পাওঁতে অলপ টাইম লাগে দিয়কচোন আজি প্ৰথম দিনহে লাহে লাহে সকলো ঠিক হ'ব এতিয়া তোমালোক যোৱা কাইলৈ 3 বজাত আহিবা হ'ব বাইদেউ ঐ আজি ভাল লাগিল জানো মই কিন্তু সত্ৰীয়াহে ভাল পাওঁ আপোনালোকে বেয়া নাপাব দেই গাঁৱৰ ল'ৰা ছোৱালী যে গাঁৱৰ ল'ৰা ছোৱালী হ'লেও এওঁলোক কিন্তু বেছি পিছপৰা বিধৰ নহয় ओ सर एदिन होसे है आगे आगे देखो क्या होता है আজিকালি ল'ৰা ছোৱালীবোৰ ইমান কচুগুটি কেলে বাৰু খচু হোৱাট ইজ দিছ কচুগুটি অসমীয়া সমাজত প্ৰচলিত এবিধ পাচলি এই পাচলি বিধৰ লগত এই পোৱালিবোৰৰ কি সম্পৰ্ক তেনেকে নাই এই বনৰীয়া কচুটো খালে বৰ খজুৱাই নহয় এই ল'ৰা ছোৱালী জন্ম হোৱাৰ আগত যদি মাকবিলাকে এনেকুৱা বনৰীয়া কচু খায় সেই ল'ৰা ছোৱালীবোৰ টিক 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 সেই কচুগুটিটো হয় জন্ম আই মিন বাৰ্ড ইয়া এতিয়া আৰু আমি লাহে লাহে গমন কৰোঁ অ'কে তোমাৰ আকৌ লগ পাম মোৰ মনটো বহুত বেয়া লাগি আছে ঐ পাগলী কিয় মা ঢুকুৱা এবছৰেই হ'ল দেউতাটো ঘৰত নাথাকেই পেহীৰ লগত ঘৰতে থাকি বৰ হৈ গৈছোঁ বৰ হ'বলৈনো কি আছে এটা কাম কৰিবা মোৰ লগতে ডান্স স্কুললৈ ওলাবা ডেন্স স্কুল ক'ৰ ডেন্স স্কুল কিয় বৰষা বা আৰু ৰক্তিম দাদাই এখন ডেন্স স্কুল নতুনকৈ খুলিছে তুমি গম নোপোৱা নেকি যাব পাৰিম কিন্তু ফিজটো কেনেকৈ মেনেজ কৰিম ফিজটোৰ কথা তুমি চিন্তা কৰিব নালাগে মুঠৰ ওপৰত মোৰ লগত ওলাবা ঐ মই এতিয়া যাওঁ দেই অঁ অ মা আহিলা অঁ আহিলোঁ আজি এনেই যোৱা হ'লো মহিলা সমিতিৰ মিটিংখন কেঞ্চেল হ'ল হয় নেকি ইয়াতে এটা কথা আছে তোমালোকে যেনেকৈ এখন মহিলা কমিটি গঠন কৰা তেনেকুৱা এখন আমি পুৰুষ কমিটি গঠন কৰাটোহে বিচাৰোঁ পুৰুষ সমিতি সেইটো আকৌ কি আচৰিত আচহুৱা কথা আচৰিত নহয় আচহুৱাও নহয় এইটো এটা পইণ্টৰ কথাহে এটলিষ্ট ঘৰৰ সকলো কাম বন বাদ দি বাহিৰলৈ যোৱাটো মোৰ সৌভাগ্য হ'ব তুমি মনে মনে থাকা পেক পেকাই নাথাকিবা তুমি তোমাৰ কাম কৰিবা মই মোৰ কাম কৰিম তোমালোকে কি কেঁচুৱা ধেমালিখন কৰি থাকা হে
নিজেই নিজৰ ঘৰতে নিজৰ ৰুমত কমিটি এখন গঠন কৰি শুই থাকাগৈ যোৱা কি খবৰ বিকে বহুদিন দেখা নাই যে দুলীয়াজানত কাম এটা কৰি আছো ছাকচেছ হ'লে তোৰ বাৰু দোকানখন পকী কৰি দিম তামাম কাম কৰি আছো দেখোন দোকানখন বাৰু পকা কৰি দিব নালাগে নতুনকৈ স্কুল এখন খুলিছোঁ নহয় পাৰ যদি 2 পইচা দি তাতে সহায় কৰি দিবি বৰষাক তাৰ হেড মাছনি পাতি তই কিবা ফিউচাৰ প্লেনিং কৰি থকা নাইতো ঐ বৰষা মোৰ ভণ্টিৰ দৰে তাইৰ কথা তেনেকৈ নকবি প্ৰথমতে তোৰ ৰিলেশ্যনবোৰ ভণ্টিয়ে হৈ থাকে তাৰ পাছতহে চেঞ্জ হয় নে কি কোৱা তহঁতে কিয় ফুটুৱামি কৰিছ কথা ক'লে বুজি নাপাওঁ শুন মই যদি কাৰোবাক ভাল পাওঁ সেয়া হ'ল অকল মৌ আবে কি কথা ক মই তোক ভাল পাই তোৰ লাইফষ্টাইল আৰু তাইৰ লাইফষ্টাইলৰ মাজত পাৰ্থক্য আছে চা আঁঠুৱা চাই ঠেং মেলিবি এনেই আকাশত চাং পাতি নমৰিবি মই আহিছোঁ দে উঠ দেৰি হৈছে বৰ পিটিকি থাক তহঁতবোৰ Oh, shopkeeper, give me a cigarette. লওক Okay, এতিয়া গৈ থাকো পেমেণ্টটো অলপ পাছত দিম ঠিক আছে বাকী মানে ফাঁকি ইয়াৰ চিগেটৰ পইচাটো বাৰু মই দি দিছোঁ ঠিক আছে তেনেকুৱাবিলাক কাৰণতে তোমাক মোক খুব মৰম লাগে থেংক ইউ তই যে পইচাটো ঘূৰাই দিবি সেইটো আৰু হ'ল গম পালোঁ এতিয়া ব'ল Okay, go. Hey, shopkeeper, nice to meet you. Give me a ranga ladu and bye-bye. ঠিক আছে পেমেন্টটো দি আছো হা ঠিক আছে মন হীৰা দৈ চাইকেল নহয় পিলিঙা মন হীৰা দৈ দেখা নহয় পিলিঙা ৰধলাৰ পথাৰত আহিবা ঐ নিজানত মন হীৰা দৈ নাৰা দাৰা ৰে ৰা ঐ মৌ শুনাচোন তোমাৰ লগত মোৰ বহুত ডাঙৰ কথা এটা আছে অকণমান সময় দিবা মোৰ লগত আকৌ তোমাৰ কি কথা থাকিব পাৰে কিবা কথা থাকিলে তোমাৰ বিজনেছ পাৰ্টনাৰৰ লগত পাতিবা মোৰ ৰ'বলৈ টাইম নাই দেই ঘৰত মোৰ আলহী আছে তোমালোকে কি কথা আছে পাতা হা বাই ঐ কোৱা কি কথা ব'লাচোন সৌ তাতে বহি লওঁ মোৰ ইয়াত বহিবলৈ টাইম নাই কি কথা ডাইৰেক্টলি কোৱা একচুৱেলি কথাটো মই বহুত দিনৰ পৰা কম বুলি ভাবি আছিলোঁ কিন্তু সাহস গোটাব পৰা নাছিলোঁ মই তোমাক ভাল পাওঁ মই তোমাক বিয়া পাতিব বিচাৰোঁ তুমি এইবোৰ কি কৈছা তুমি নিজকে কি বুলি ভাবা হা তুমি তেনেকৈ কিয় কৈছা মই মোৰ মনৰ কথাটোহে কৈছোঁ আৰু মই ভাবোঁ তাত মোৰ ভুল নাই ভুল শুদ্ধ বিচাৰ কৰিবলৈ মোৰ কোনো দৰকাৰ নাই মাত্ৰ এটা কথা মনত ৰাখিবা বাওনা হৈ চন্দ্ৰলৈ হাত মেলাটো ভুল বুজিছা এক্সকিউজ মি কওকচোন নাওখলে স্কুলখন কিমান দূৰ আছে বাৰু
এই ঘৰটো বৰ্তমান খালী আছে নিশ্চয়? নহয়, ইয়াত বৰ্তমান মোৰ এখন নৃত্যৰ স্কুল চলি আছে। আগতেতো তেনেকুৱা ইনফৰমেশ্যন পোৱা নাই। মই জনাত 4 বছৰ আগতে ইয়াত এখন অতিথিশালা আছিল। মইতো মোৰ চিনাকি দিবলৈ পাহৰি গৈছিলোঁ। মই নাওহলীয়া ডেভেলপমেণ্ট ব্লকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ চন্দনজ্যোতি বৰদলৈ। নমস্কাৰ। আপোনাৰ লগত মোৰ অলপ জৰুৰী কথা আছে, বেয়া নাপায় যদি অলপ বহোঁ? চিয়'ৰ, ৱাই নট। আহক স্কুললৈ যাওঁ। ব'লক। একচুৱেলি কি হয়, সত্ৰীয়া নৃত্যৰ ষ্টেপবিলাকতকৈ মডাৰ্ণ ডান্সৰ ষ্টেপবিলাক অলপ ক্ৰিটিকেল হয়। জাষ্ট ফ'ল' মি। ফ্ৰী কৰি দিয়া। কালি যে শিকাইছিলোঁ সেইটো কৰা। গুড গুড। তোমাৰ হোৱা নাই। কথা এটা সুধোচোন, আপোনাৰ মতে মডাৰ্ণটো ক্ৰিটিকেল আৰু এছ টি ছাৰৰ মতে সত্ৰীয়াটো ক্ৰিটিকেল, প্ৰকৃততে কোনটো সঁচা? একচুৱেলি মোৰ নাম MT, মানে মডাৰ্ণ টিচাৰ। আৰু এজন যে আছে অকল এনেকে থাকে যে, তেখেতৰ নাম ST, মানে সত্ৰীয়া টিচাৰ। এতিয়া তেখেতৰ নলেজতকৈ মোৰ নলেজটো অকণমান বেছি। চ' তোমালোকে ডিচিশ্যন ল'বা কোন বেটাৰ হয়। অ'কে, ফ'ল' মি। থেংক ইউ ছাৰ, থেংক ইউ ভেৰি মাছ। এইবোৰ আপুনি কি কৈছে? চাওক, মই এইবিলাক কওঁ বুলি কোৱা কথা নহয়। ডিউটি অফিচিয়েল অৰ্ডাৰ, গতিকে মই আহিবলৈ বাধ্য। নাই ছাৰ, তেনেকুৱা নকৰিব। বহুত আশাৰে বহুত কষ্টৰে স্কুলখন গঢ় দিছোঁ। এনেকুৱা এটা কথা মই সপোনতো ভাবিব নোৱাৰোঁ। কথাটো পাৰ্চনেল নহয়, অফিচিয়েল হয়, গতিকে তাত মোৰ কৰিবলগীয়া একো নাই। প্লিজ ছাৰ, আপুনি এনেকুৱা এটা সিদ্ধান্ত কেতিয়াও নল'ব। আচ্ছা, বৰ্তমান এই স্কুলখনৰ স্বত্বাধিকাৰী কোন? ৰক্তিম বৰুৱা। তেখেতক এবাৰ লগ পোৱা হ'লে ভাল আছিল। নিশ্চয় ছাৰ, সৌ আগৰ তিনিআলিটোতে তেওঁৰ দোকান আছে, আপুনি যাব পাৰে। ফ্লেট এটা ইণ্টাৰনেশ্যনেল কোম্পানীৰ ৰিজনেল অফিচৰ বাবে এই প্লটটো বিচৰা হৈছে। চৰকাৰী আবেদন মতে এই মাটিৰ পটা কাৰো ব্যক্তিগত নহয়। চ' বাই অৰ্ডাৰ এই ঘৰটো অহা সপ্তাহত ভাঙি পেলোৱা হ'ব। কোন আছে? মানে আমি মিছ কিবা নাম আছিল তেখেতৰ, সোধাই নহ'ল নহয়। ৰেইন? নহয়, আই মিন তাইৰ গুড নেমটো। বৰষা কথা কৈছা হ'বলা। তাইৰ ঘৰটো? আপুনি এটা কাম কৰিব, আপুনি নযোৱা পোনে অলপ চিধা যাব, তাৰপিছত আপুনি লেফ্ট টাৰ্ণ নল'ব। লেফ্ট টাৰ্ণ ল'লে আপুনি তাক লগ নাপাব, আপুনি ৰাইট টাৰ্ণ ল'ব লাগিব। ৰাইট টাৰ্ণ ল'লে কিবা ৰাউণ্ড ট্ৰী আছে, ৰাউণ্ড ট্ৰী কাষতে এটা হাউচ আছে, ঠিক আছে? আপুনি তাতে কাৰোবাক সুধিব, যদি চিনি পাওঁ বুলি কয় ভাল কথা, আৰু যদি চিনি নাপাওঁ বুলি কয় তেতিয়া বৰ দুখৰ কথা, কাৰণ সেইটোৱে তাইৰ হাউচ। এতিয়া এটা কাম কৰক, আপুনি চিন্তা নকৰি গৈ হাউচ ফাউচ। অ'কে, ঠিক আছে। তোমালোকে ইমান কেইদিন এইকেইজন মাষ্টৰৰ ওচৰতে ডান্স শিকি আছা? কেনেকৈ? অ' মাই গড, মই যে পাগল হৈ গ'লো। আজিহে আহিছা, আৰু কেইদিনমান আহিবা, তেজপুৰলৈ যাবলগীয়া অৱস্থা হৈ যাব। ঐ, তহঁতকেইজনী ক'ৰ পৰা আহিলি?
এজন যে তাৰ পৰা আহিলো মই জানা প্ৰথমবাৰৰ কাৰণে এনেকুৱা মানুহ লগ পাইছো নোৱাৰি দেই মই যে মাজে মাজে তেওঁলোকক ভয় খুৱাই থাকো আৰু হত্যাচাৰজনে মোলৈ বৰ ভয় কৰে উৎসৱ খাই উঠে তুমিও কম বস্তু নহয় দেই ঘৰৰ সন্মুখত ৰৈ থাকি আড্ডা মাৰি থাকিব নালাগে ঘৰলৈ যা শুনকচোন আপুনি ইয়াত আপুনি প্লিজ ভুল নুবুজিব চৰকাৰী আদেশ যেতিয়া মানিবইতো লাগিব আমাক অকণমান সময় দিয়ক ছাৰ মই কিবা এটা কৈছোঁ নাই নাই তুমি তাত কোনো ফ্লেট নহয় আৰু স্কুলো ভঙা নহয় হয় প্লিজ ছাৰ আপুনি চিৰিয়াছ মেটাৰক লৈ ধেমালি নকৰিব নাই নাই ধেমালি কৰা নাই উঠা
যাব যাযাবৰ মন উকা উকা লাগে পলনো পন নোৱাৰো বুজাব যাযাবৰ মন সপোনো সজালো তোমাকে লৈ এবাৰ ঘূৰি চোৱা তুমি মোলৈ সপোনো সজালো তোমাকে লৈ এবাৰ ঘূৰি চোৱা তুমি মোলৈ অপৰূপা তুমি ৰুৱানা অপৰূপা মোলে চোৱানা Wait for me till I can live with you. Wait for me till I have the breath with you. Come on, baby. Wait for me till I can live with you. Wait for me till I have the breath with you. মনে মনে জানা দিছিলো কবি ৰিক্ত হৃদয় মোৰ লোৱা সাৱতি মনে মনে জানা দিছিলো কবি ৰিক্ত হৃদয় মোৰ লোৱা সাৱতি আশা মোৰ বুকুতে তোমাকে লৈ এবাৰ ঘূৰি চোৱা তুমি মোলৈ আশা মোৰ বুকুতে তোমাকে লৈ এবাৰ ঘূৰি চোৱা তুমি মোলৈ অপৰূপা তুমি ৰুৱানা অপৰূপা মোলে চোৱানা অপৰূপা তুমি ৰুৱানা অপৰূপা মোলে চোৱানা দিয়া ধৰি দিয়া তোমাৰ ৰুমাল বুকুৰো দিয়া কি দিয়া হিয়াদ কুমলা ঘূৰিব আশা আছিল জানা তোমালে বহু মুকুতা কৰিছিল তোমাৰে হাঁহি আশা আছিল জানা তোমালে বহু মুকুতা কৰিছিল তোমাৰে হাঁহি অপৰূপা তুমি ৰুৱানা অপৰূপা মোলে চোৱানা অপৰূপা তুমি ৰুৱানা অপৰূপা মোলে চোৱানা Wait for me till I can live with you. Wait for me till I have the breath with you. Come on, অপৰূপা তুমি ৰুৱানা অপৰূপা মোলে চোৱানা বোকা গোটেই ইমান গাটা পানী What is বৰষা হো মানে আমাৰ নাচৰ যে বৰষা বৰষা খা কোনটো বাৰু সেইটো হয়া সেইটো কাম বৰষা 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 অ বৰষা বৰষা ইছৰাম বৰষা ক'ত আছা বৰষা বৰষা হয়তো ঘৰত প্ৰেজেণ্ট নাই হ'বলা গতিকে গয়মটো পাছফালে আহা কিমান খালি কিমানকৈ দিয়ে কণ্ট্ৰল কণ্ট্ৰল আপোনাক কেনেকৈ দিয়ে সেইটো সুধিছে যিমান দিয়ে খাদ্য অনুসৰি দিয়ে আৰু অ' মাই গড মোকো যদি এনেকৈ কোনোবাই দিলেহেঁতেন ময়ো ঘৰতে ধুনীয়াকৈ ফেমিলি এটা বনাই দিলোহেঁতেন ন ভুলতে এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল আপুনি যে বাচন চাচন ধুৱে আপোনাক কিমানকৈ দিয়ে পে'মেণ্টটো তুমি কাপোৰ পিন্ধানে নেপিন্ধো কাপোৰ পিন্ধো লেতেৰা হ'লে কোনে ধুৱে একচুৱেলি কি হয় ঘৰত থাকিলে কাপোৰ লেতেৰা হয় বুলি মই নিপিন্ধো আৰু তাৰ পাছতো যদি কেনেবাকৈ কাপোৰ লেতেৰা হয় তেতিয়াহ'লে মোৰ দুখন হাতেৰে পিটিকি মই লেতেৰা কণ্ট্ৰল কৰোঁ তাৰ বাবে কিমানকৈ পে'মেণ্ট দিয়ে আপোনাক আমাক কোনেও পে'মেণ্ট নকৰে
আমাক পে'মেণ্ট কৰিব অনলি বৰষাই শুনা পাইছোঁ স্কুলখনৰ ঠাইত বোলে এটা নতুন ফ্লেট হ'ব আমাৰ কি হ'ব মানে আমাক পে'মেণ্টটো কোনে কৰিব মানুহে কিবা এটা কৰিলে পে'মেণ্ট কৰিব লাগে আকৌ কিবা এটা পালেহে মানুহে কৰিব সেইকাৰণে কিবা এটা দিয়াটো বাঞ্ছনীয় হোৱাট ইজ দিছ আগফালে আহা বৰষা কোন কৈছিলা ৰ'বা বৰষা কামিং বৰষা আমাৰ পে'মেণ্টটো কি হ'ব আচ্ছা কোৱাচোন তোমালোকৰ ঘৰলৈ মই কেতিয়া যাম আপুনি যেতিয়াই যাব খোজে মোৰ কোনো আপত্তি নাই শুনাচোন তোমালোকে মেথছৰ টিউচন কাৰ ওচৰত লোৱা বৰষা বাইদেউৰ ওচৰত লওঁ তেওঁ যে ইমান ধুনীয়াকৈ বুজাই দিয়া কিয় তুমিও ল'ব বিচাৰিছা নেকি ঠিক আছে তেন্তে অহা সোমবাৰে আমাৰ ঘৰলৈ আহিবা যাওঁ দেই আহিবা দেই এয়া মোৰ দেউতা নমস্কাৰ আহা ভিতৰলৈ আহা হেৰা শুনিছানে আলহী আহিছে বহিবলৈ দিয়া মই চাহত লাগো যোৱা বহা বহক কাক বিচাৰিছিলে এখেত জেই চন্দন ব্লকত চাকৰি কৰে চন্দন এয়া মোৰ মা নমস্কাৰ মাক নহয় মাহী মাক সঁচা কথাটো কৈ নিদিয় কিয় মোৰ এজনীয়ে ছোৱালী মৌ বাৰু কোৱাচোন কি দৰকাৰত আহিছা একচুৱেলি আণ্টি আমি দুয়ো খুব কম দিনৰ চিনাকি আৰু একেবাৰে ক্ল'জ হৈ গ'লোঁ আণ্টি তাইক ভাল পাওঁ মই আৰু সেইকাৰণে বিয়াৰ প্ৰস্তাৱ লৈ আহিলোঁ নাই এই বিয়াৰ কথা আমি ভাবিবই নোৱাৰোঁ মোক বিয়া দিবলৈ ওলাইছোঁ আছে নহয় এই দায়িত্ব ল'বলৈ পাণ দোকানী এটা তোমাক মই বেয়া পোৱা নাই তুমি এটা ডেকা ল'ৰা ভাল চাকৰি কৰা আৰু তুমি যদি সঁচাই বিয়া পাতিব খুজিছা তেন্তে আমাৰ মৌকে পাতা হেৰা কি হৈছেনো একো হোৱা নাই চাহ হ'ল যদি লৈ আহা গৈ যোৱা তুমি আমাৰ মোক লগ পোৱা নাই নহয় তাই বিৰাট মৰম লগা এইৰ লগত নিমিলে তাই যে আমাৰ একমাত্ৰ ছোৱালী বিয়াৰ পিছত আমাৰ যি আছে সকলোবোৰ তাইৰেই হ'ব মানে তোমাৰ হ'ব এইৰ পাল্লাত নপৰিবা মৌ মা আহাচোন আলহী আহিছে আহা
পিকে পিকে কি হ'ল ইমান ফোপাই জোপাই আহিছ যে একো প্ৰব্লেম হোৱা নাইতো আবে ক না ভাই একো নকওঁ যে বলচোন প্ৰব্লেম এটা হৈছে আজি তহঁতৰ ভাষাতে কৈছোঁ আজি হয় ৰঙামাটি নহয় গুৱাহাটী বল মোৰ লগত টেনশ্যন নলবি বুজিছ নাই আজি তাক গৰুলকৈ পিটিম তই বে এতিয়া মোৰ ফাইলত আছ কিয় চিন্তা কৰিছ হে হেল্ল' ক'ত আছ বে সোনকালে আছোঁ বৰ বেয়া জেং এটাত ফচিলোঁ গ্ৰুপ এটা পিছা কৰি আছে নাও হ'লে ফিল্ডৰ ওচৰলৈ আছোন সোনকালে আহ না ঠিক আছে আহা ইটোৰ গাৰ্লফ্ৰেণ্ড মানে মোৰ ভাবিক পলোৱাই লৈ গৈছ না এই কি চাই আছ ইহঁতক ফিল্ডলৈ ল কাবাডী খেলোঁ বল ইমানটো পিট লৈ আহ ঘৰত যা এনেকে কৰিব লাগে পেটত মাৰ না কচি কি চাই আছো ইয়াকো মাৰিব যাওঁ বৈ আবে তাকে মাৰিব দে না পুলিচৰ ঝেমেলা কোনে ল'ব হে পুলিচৰ লেফ্ৰাত আমিহে ফচিমগে সি ফচি থাকক অ' মাই গড পুলিচ না নাপায় নহয় বেটা ভাল কথা নহয়
এনেকে নচলিব, পাৰ্টি লাগিব। চন্দন কি হ'ল শুনাচোন চন্দন কি হ'ল শুনাচোন। তোমাৰ কি দৰকাৰ আছিল তাৰ লগত ঘূৰি ফুৰিবলৈ? আৰে চকুৰ চিনাকি হওঁতে মানুহক কেনেকৈ ইমান আপোন কৰি ল'ব পাৰা? আচৰিত। আৰু মই জনাত বৰষাই মনে মনে থাকাচোন, ভুল মোৰ নাছিল, জানি বুজি ময়ো ভুল কৰিছিলো। এতিয়া মই বৰ বেয়াকে অকলশৰীয়া হৈ গলো। যোৱাকালিৰ পৰা ফোন ৰিচিভ কৰা নাই চন্দনে। মেছেজ দিছো, মেছেজো যায়, কিন্তু ফোনটোহে ৰিচিভ নকৰে। অচিন কাঠৰ থোৰা লগাইছিলে নহয়, এতিয়া পাইছা? সি মোক সৰ্বনাশ কৰি থৈ গ'ল ৰক্তিম দা। মোৰ সৰলতাৰ সুযোগ লৈ মোক বিয়া পতাৰ মিছা প্ৰলোভন দি এই অৱস্থাত এৰি থৈ যাব পাৰিলে যেতিয়া, তেওঁ এজন নিৰ্দয়, অন্তৰহীন আৰু পাপী মানুহ। হ'ব, তুমি দুখ নকৰিবা। এই পৃথিৱীত মানুহক চিনি পোৱাটো বৰ টান কাম। আপোনতাৰ বিশ্বাসঘাতকতা কাবাডী খেললৈ পৰিৱৰ্তন হৈছে। মৌ 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 তোমাৰ ছাৰ ক'ত গ'ল? মই তেওঁক লগ পোৱা নাই বাইদেউ, আৰু সেইদিন ধৰি তেওঁৰ লগত মোৰ কণ্টেক্টো হোৱা নাই। তেওঁৰ লগত মোৰ এটা শেষ অংক আছিল, আৰু যেনে তেনে এবাৰ লগ ধৰাৰ ব্যৱস্থা কৰিবা। তেওঁ মোৰ লগত যি কৰিলে তাক লৈ মই অলপো দুখী নহয়, কিন্তু মোৰ ভণ্টিৰ লগত যি কৰিলে সেয়া কিন্তু খুবেই বেয়া কৰিলে। মোৰ আৰু জীয়াই থকাৰ অকণো ইচ্ছা নাই। এই সকলোবোৰৰ মূল দায়ী মই নিজেই, আৰু মই মোৰ শাস্তি নিজেই দিব লাগিব। আপুনি কি কৰিব লৈছে? মই আপোনাক হেল্প কৰিম। আপুনি ইমান নিজ মনোভাৱ নল'ব বা। আপুনি নিশ্চয় মানসিকভাৱে ভাগি পৰিছে। বলক ঘৰলৈ লৈ যাওঁ। তুমি মোৰ বাবে একো চিন্তা কৰিব নালাগে। পাৰিলে তোমাৰ বছক মোৰ খবৰ দিবা, কবা বৰষা আজি নাই, আছে কিছু অপ্ৰত্যাশিত আবেগ, আশা আৰু কলংকিত অধ্যায়ৰ এজনী সফল নায়িকা। বা য়েছ, ছাকচেছফুল হিৰোইন। তুমি সঁচাই কৈছানে ৰক্তিম? সঁচাকৈ কৰি মই মোক বিয়া পাতিব বিচাৰোঁ। মোৰ ওপৰত পুতৌ কৰিব বিচাৰিছা নি ৰক্তিম দা? ন', ফুল এণ্ড ফাইনেল, মই তোমাক বিয়া পাতিম। মুঠৰ ওপৰত ভাল দিন বাৰ এটা চাই। এইটো পচিবল নহয় মা। তুমি কিয় নিগেটিভলি ভাবিছা? আৰু ৰক্তিমৰনো কি নাই? আৰু বিয়াৰ পিছততো তোমাৰ সকলোখিনি এওঁৰে হ'ব, আৰু তোমালোকে ভালদৰে বিজনেছ ষ্টাৰ্ট কৰি সুখে শান্তিৰে থাকিব পাৰিবা।
মই কৰা ভুলৰ প্ৰায়শ্চিত্ত মই আনৰ দ্বাৰা কৰাব নিবিচাৰো মা। তুমি নিজকে ইমান দুৰ্বল বুলি নাভাবিবা মোক। মই তোমাৰ দুৰ্বলতাক মৰম আৰু হেঁপাহেৰে উপচাই তুলিম। ঐ বৰষা, ক'তনো আছ তই? ঐ ঐ উঠ আকৌ। ঐ এইজনী যে আৰু ইমান টোপনি। উঠ উঠ উঠ। ঐ মৰমৰ মা দেউতা ভণ্টি মোক মাফ কৰি দিবা। নিজক নিজে শাস্তি দিয়াৰ বাহিৰে আৰু কোনো উপায় নাপালোঁ। মানসিক অন্তত মই বৰ বেয়াকৈ ভাগি পৰিছিলোঁ। তোমালোক সুখী হোৱা। ইতি বৰষা। খুৰা খুৰী আজি মই বহুত সুখী জানা মোক। কাইলৈ আমাৰ শ্বপিং মলটো অপেনিং হ'ব। ময়ো আজি বহুত হেপী জানা ৰক্তিম। আমি ভবামতে আজি সপোনবোৰ পূৰ কৰিব পাৰিলোঁ। তহঁতক সুখী দেখিলে ময়ো সুখী হ'ম ভণ্টি। কেতিয়াও মই তহঁতৰ বেয়াটো বিচৰা নাছিলোঁ আৰু আজিও নিবিচাৰোঁ। এতিয়া কি চাই আছ? সোনকালে মোক ভাগিন এটা দে আকৌ।